নমস্কাৰ ফ্ৰেণ্ড, মই আজি আকৌ এটা নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে যদি নতুনকৈ কোনোবা মোৰ চেনেলটো চাই আছে তেন্তে ভিডিঅ' চাবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকন আহিব ধুনু এফালে চোৱা। হাঁহি দিয়ে। এতিয়া যিহেতু গৰম বন্ধ দিছে সেইবাবে আমাৰ বাৰ ছোৱালী আজি আহিছে ধুনুক চাবলৈ। এয়া চাওক ধুনু কান্দিছে। এইজনী মোৰ ভাগিনী দেই। So guys, আমাৰ কবিতা আহিছে, মোৰ বাৰ ছোৱালী। তাইক মই ভাত কেইটামান খুৱাই পঠাইছোঁ। আজি যি বনাইছোঁ তাকে দিছোঁ। আইটেমবিলাক দেখাইছোঁ চব। ঘূৰাই মাছৰ পিটিকা, নেমু, সজনা শাক ভাজি, আকৌ কচুলতি। অকণমানি কংকিতা আছিলে। 1.5 বছৰ থাকোঁতে আমাৰ বা ঢুকাইছিলে আৰু আজি চব কংকিতা কিমান ডাঙৰ হৈ গৈছে। তাই আজি নিজে মোৰ ঘৰত আহিব পৰা হৈ গৈছে। আজিও বাৰ কথা বহুত মনত পৰে। কংকিতা যাবলৈ ওলাইছে, যাবগে। মোৰ বা এজনীয়ে আছিলে আৰু বা আজি আমাৰ কাষত নাই। বহুত মিছ কৰোঁ বাক, বহুত মিছ কৰি আছোঁ। বা তুমি য'তেই থাকা ভালেই থাকা, তোমাৰ ছোৱালীও ভাল। তাই যেতিয়া মা বুলি মাতিব পাৰিছিল আৰু তেতিয়াই আমাৰ বা আমাৰ মাজৰ পৰা নাইকিয়া হৈছিল। সেইজনীয়ে হ'ল কংকিতা। চাওক গাইজ আজি কিমান ডাঙৰ হৈছে। হাই গাইজ, আপোনালোকেও আশীৰ্বাদ কৰক তাই যাতে ভালে কুশলে থাকে।